এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি মই আহিছোঁ যোৰহাট মোৰ কাজিন মাহী ল'ৰা বৰ্ণৱে যোৰহাট প্ৰাগজ্যোতিকাত এডমিশ্যন লৈছে আৰু আজি হোষ্টেলত এডমিশ্যন ল'ব আহিছে লগতে কিছুমান বস্তু ৰাখি যাম ৰুমটো লোৱাৰ পিছত মাহীহঁত মৰ্ণিং 6টাতে আহিল দুলীয়াজানৰ পৰা আৰু আমাৰ ঘৰত সোমাই মোক লগত লৈ এতিয়া আমি আহি মৰিয়নি পালোহি আৰু এতিয়া ইয়াতে ৰৈছোঁ হোটেল এখনত চাহ খাবৰ কাৰণে আৰু এয়া আমি এতিয়া হোষ্টেল পালোহি হোষ্টেলত সোমায়ে এনভাইৰনমেণ্টটো মোৰ বহুতেই ভাল লাগিল আৰু ইয়াত আহি মোৰ নিজৰ হোষ্টেলত থকা দিনবোৰলৈ মনত পৰি গ'ল আমি তেতিয়া এটা ৰুমতে 4জনী ৰুমমেট আছিলোঁ থাকি কিন্তু বহুত ভাল লাগিছিল সেইদিনা ছানডেৰ কাৰণে ষ্টুডেণ্ট বহুত কম আছিল কিছুমান চাগে ফুৰিবলৈ ওলাই গ'ল ছানডে বুলি আৰু কিছুমান চাগে ঘৰ গ'ল সেইকাৰণে চব খালী হৈ আছিল আৰু এয়া ৱাৰ্ডেনজনৰ পৰা তাৰ ৰুমৰ চাবিটো লৈ ৰুমত বস্তুখিনি ৰাখি ল'লে এইটো হোষ্টেল নতুনকৈ বনাইছে আৰু ইয়াত নতুনকৈ অহা ষ্টুডেণ্টবোৰকে থাকিব দিছে এইটো বৰ্ণৱক দিছে ৰুমটো তাৰ লগত ৰুমমেট আৰু এজন আছে সিহঁতি দুটা থাকিব এতিয়া ৰুমটোত হোষ্টেলৰ বেক চাইডত থকা জিমটো দেখি কিন্তু ভাল লাগিল ইয়াত চব ইনষ্ট্ৰুমেণ্টেই আছে জিম যাবৰ কাৰণে আৰু বাহিৰত ওলাই যাবৰ কোনো দৰকাৰ নাই আৰু এইটো হৈছে কিটচেনটোৰ লগতে আছে ডাইনিং হলটো ষ্টুডেণ্টবোৰ কম আছিল কাৰণে চবফালে খালী হৈ আছে আৰু এই ৰুমখিনিত ছিনিয়ৰ ষ্টুডেণ্টবোৰ থাকে মানে এইচত ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্টখিনি এই ট্ৰেইনখন গৈ থকা দেখি বৰ্ণৱে কৈছে যে তাৰ যদি কেতিয়াবা ঘৰ যাব মন যায় আৰু ৱাৰ্ডেনে যদি যাবলৈ পাৰ্মিশ্যন নিদিয়ে সি হেনো ৱালখন পাৰ হৈ ট্ৰেইনত উঠি ঘৰ যাবগৈ এনেই কৈ আছে ধেমালিতে আৰু মাহীৰ আগত হোষ্টেলত চব ছেটেল কৰি মেলি এইবাৰ আমি যাব লৈছোঁ মামীৰ ঘৰ হোষ্টেলৰ একেবাৰে ওচৰতে আছে মামীৰ মাক দেউতাক তো তেওঁলোকে ফোন কৰি ক'লে যে লাঞ্চটো তেওঁলোকৰ ঘৰতে কৰিবলৈ আৰু যিহেতু লাঞ্চ কৰা টাইম হৈ গৈছিল সেইকাৰণে আমাক গৈ পাই খাবৰ কাৰণেই দিলে আমাৰ খোৱা বোৱা হৈ গ'ল খাই মেলি তাতে অলপমান ৰ'লোঁ তাৰপাছত এতিয়া ঘৰ আহিছোঁ ইভিনিং টাইমত আমি শিৱসাগৰ পালোহি আৰু শিৱসাগৰ পাৰ হৈ ৰাজমাইত ছানডে দিনা বহুত ডাঙৰকৈ বজাৰ বহে তো সেয়ে ভাবিলোঁ আমি বজাৰৰ পৰা কিবা কিবি চব্জি অলপ কিনি লওঁ তাত গাঁৱৰ লোকেল ফ্ৰেছ চব্জিও পোৱা হয় তো সেইটো কাৰণে মাহীহঁতে কম দামতে চব্জি পাই বহুত বজাৰ কৰি ল'লে কিন্তু আমাৰ আহি পোৱা দেৰি হোৱাৰ কাৰণে অলমষ্ট বজাৰ শেষ হৈ গৈছিল আমাৰ বজাৰ কৰি হৈ গ'ল তো এবাৰ আমি আমাৰ ঘৰলৈ আহিলোঁ আমাৰ ঘৰত অলপমান টাইম থাকি মাহীহঁত সেইদিনাই দুলীয়াজানলৈ উভতি গ'লগৈ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ